ওম শান্তি। মুৰলীৰ তাৰিখ 11 জুলাই 2025। মৰমৰ সন্তানসকল, পোনপ্ৰথমে সকলোকে পিতাৰ পৰিচয় দি গীতাৰ ভগৱানক সিদ্ধ কৰা, তেতিয়া তোমালোকৰ নাম প্ৰসিদ্ধ হ'ব। প্ৰশ্ন: তোমালোক সন্তানসকলে চাৰিওটা যুগত চক্ৰ পৰিক্ৰমা লগালা, তাৰ লোকাচাৰ ভক্তি মাৰ্গত প্ৰচলিত হৈ আছে, সেয়া কোনটো? উত্তৰ: তোমালোকে চাৰিওটা যুগত চক্ৰ পৰিক্ৰমা লগালা, তেওঁলোকে আকৌ সকলো শাস্ত্ৰ চিত্ৰ আদি গাড়ীত ৰাখি চাৰিওফালে পৰিক্ৰমা লগায়, আকৌ ঘৰলৈ আহি খুৱাই দিয়ে। তোমালোক ব্ৰাহ্মণ, দেৱতা, ক্ষত্ৰিয় হোৱা। এই চক্ৰৰ সলনি তেওঁলোকে পৰিক্ৰমা লগোৱা আৰম্ভ কৰিলে, এয়াও লোকাচাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ: 1 নম্বৰ, সদায় এইটো নিচা বা আনন্দত থাকিব লাগে যে আমাক ভগৱানে পঢ়ায়। কোনো কথাত সংশয় বুদ্ধিৰ হ'ব নালাগে, শুদ্ধ অহংকাৰ কৰিব লাগে। 2 নম্বৰ, সূক্ষ্ম লোকৰ কথাবোৰত বেছি আগ্ৰহ ৰাখিব নালাগে, আত্মাক শত্ৰু প্ৰধান কৰি তোলাৰ পুৰা পুৰুষাৰ্থ কৰিব লাগে। পৰস্পৰ মতামত লৈ সকলোকে পিতাৰ সঁচা পৰিচয় দিব লাগে। বৰদান: সন্মান সহকাৰে উত্তীৰ্ণ হ'বলৈ পুৰুষাৰ্থৰ গতি তীব্ৰ আৰু ব্ৰেক শক্তিশালী কৰি ৰাখোতা যথাৰ্থ যোগী হোৱা। বৰ্তমান সময় অনুসৰি পুৰুষাৰ্থৰ প্ৰতি তীব্ৰ আৰু ব্ৰেক শক্তিশালী হোৱা উচিত, তেতিয়াহে অন্তিম সময়ত সন্মান সহকাৰে উত্তীৰ্ণ হ'ব পাৰিবা। কিয়নো সেই সময়ৰ পৰিস্থিতিসমূহে বুদ্ধিত অনেক সংকল্প উদয় কৰিব। সেই সময়ত সকলো সংকল্পৰ পৰা ঊৰ্ধত এটাই সংকল্পত স্থিৰ হোৱাৰ অভ্যাস লাগে। বুদ্ধি যেতিয়া বিস্তাৰত সিঁচৰতি হৈ যায়, সেই সময়ত বুদ্ধি স্থিৰ কৰাৰ অভ্যাস লাগে। স্থিৰ কৰিলা আৰু স্থিৰ হ'ল। যিমান সময় বিচৰা সিমান সময় বুদ্ধি এটাই সংকল্পত স্থিৰ কৰি লোৱা, এয়াই হৈছে যথাৰ্থ যোগ। শ্লোগান: তোমালোক একান্ত বাধ্য সেৱক, সেইকাৰণে অলস হ'ব নোৱাৰা। সেৱক মানে সদায় সেৱাত উপস্থিত। ওম শান্তি। অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। যেনেকৈ বেজীৰ দ্বাৰা তেজত শক্তি ভৰাই দিয়ে, তেনেকৈ তোমালোকৰ শ্ৰেষ্ঠ সংকল্পই বেজীৰ কাম কৰিব। সংকল্পৰ দ্বাৰা সংকল্পত যাতে শক্তি আহি যায়। এতিয়া এইটো সেৱাৰ বহুত আৱশ্যকতা আছে। নিজৰ সুৰক্ষাৰ বাবেও শুভ আৰু শ্ৰেষ্ঠ সংকল্প শক্তি আৰু নিৰ্ভয়তাৰ শক্তি জমা কৰা, তেতিয়াহে সমাপ্তি সুন্দৰ আৰু বেহদৰ কাৰ্যত সহযোগী হৈ বেহদৰ ৰাজ্য অধিকাৰী হ'ব পাৰিবা। ওম শান্তি।